গাঁৱত কমেণ্ট কৰি দিবি, শ্বেয়াৰ কৰি দিবি। ভুল নামত বৰ ধুনীয়া মাছ, বৰ ধুনীয়া মাছ, ধুনীয়া মাছ। এয়া মজা মাছ, চাওঁ মাছখিনি চাওঁ দেখা। মজা মেলি দে, মেলি দে, মেলি দে, মেলি দে। মজা মজা মজা। এইফালৰ পৰা মাছ উঠি আহিছে, এইফাললৈ আহিছে। কেইটা দেখিছ ঘাৰ কেইটা, 4টা এম লৈ আছে মাছ আহিলে ধৰিম বুলি। পালে ঘৰটো উটুৱাই নিম কৈ আছে, মতলব নাই। এইফালে চোৱা দৰ্শকো বহুত বেছি আহিছে। ইয়াত এইটো ইয়াৰ পৰা বাকিব মাছ আমাৰ এইটো ইউটিউবাৰটো। হাই গাইজ কৈ দে, হাই গাইজ কৈ দে, কি খবৰ কৈ দে। মই পললৈ মাছ মাৰিবলৈ আহিছোঁ কৈ দে, মই পললৈ মাছ মাৰিবলৈ আহিছোঁ কৈ দে। এইবিধ মাছ মাৰি থাক। হয়তো তলৈ থাকে এই চাইডে দিয়ে একটু। kita না লাগিব 10 কেজি আছে কেন ইনকাটো নালাগিলে আমাতুসা ও আমাস কত কেজি হবে কে কেজি আইছে 10 কেজি মান আইছে না হ্যাঁ 5 কেজি মান 3 কেজি মান এ বেশি হবে এজনিয়ে দেখুন ভেড়া খাবি বহুত সময় হল যায় সাপা লাগি থাকে হয়তো এটা গেলিয়া আছে লাগি পিনি এইটোত কেই কেজি মান লাগিছে জানো এইটোত বেছি লাগিছে এই নিচিনা চাপা হলে ভাল